নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু মোৰ জীৱনৰ কাম কৰাৰ অনুভৱৰ লগতে বৰ্তমান সমাজৰ কথা চিন্তা চৰ্চা কৰি মই ক'ব বিচাৰো যে বৰ্তমান পৰিস্থিতিত যুগৰ জ্ঞান লাভ কৰাটো একো কঠিন কাম নহয়। ইণ্টাৰনেট মাধ্যমেৰে হওক নাইবা আপোনাৰ ওচৰৰ যোগাসনৰ কেন্দ্ৰ বা যোগ শিক্ষকৰ দ্বাৰাও আপুনি অতি সহজে যোগ শিক্ষা লাভ কৰিব পাৰিব। যোগ কৰিবলৈ সময় নহয়, মই ভাবোঁ সংস্কাৰৰহে প্ৰয়োজন। যোগ কৰিবলৈ সময় নহয়, মই ভাবোঁ সংস্কাৰৰ প্ৰয়োজন। আজিৰ ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰি থকা অৱস্থাৰে পৰাই যদি যোগৰ চৰ্চা আৰম্ভ কৰিলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে শাৰীৰিক তথা মানসিক, আধ্যাত্মিক, সামাজিক আৰু নৈতিকভাৱে সুস্থ হ'বলৈ উঠিব। তেওঁলোকে সমাজৰ একোজন সামাজিক দায়বদ্ধতাৰ আশীৰ্বাদৰ ধন্য হ'ব পাৰিব। যদি ছাত্ৰ ছাত্ৰীসকলে মেধাসম্পন্ন স্মৃতিশক্তিৰ উত্তৰণ ঘটাবলৈ খোজে, কৰ্ম কৰাৰ শাৰীৰিক মানসিক শক্তি লাভ কৰিবলৈ হ'লে প্ৰতিদিনে যোগাসনৰ আসন, প্ৰাণায়াম, ধ্যানৰ প্ৰয়োজনীয়তা আছে। লগতে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ যোগৰ পৰাই কি লাভ পাব? প্ৰথমতে পাব চিন্তা শক্তি ঠিক থাকিব, স্মৰণ শক্তি বাঢ়িব, ধৈৰ্য শক্তি, যিকোনো কাম বা পঢ়া শুনাকে ধৰি একে ধ্যানেৰে যিকোনো কাম একাগ্ৰভাৱে কৰি থাকিব পাৰিব, ধৈৰ্য থাকিব আৰু মগজু শীতল হৈ থাকিব। খং ৰাগ তৎক্ষণাত খং উঠি নাযাব, হঠাৎ খং নাহিব, যিকোনো কথা ক'লে খং নাহিব, খং নিয়ন্ত্ৰণ থাকিব। পঢ়া শুনা মন একাগ্ৰ হ'ব, মনত থাকিব, এটা সময়ত গৈ ভাল ফলাফল প্ৰাপ্ত হ'ব। মই ভাবোঁ মোৰ মৰমৰ যিমানখিনি ছাত্ৰ ছাত্ৰীসকল আছে প্ৰতিদিনে যোগাসন কৰিব লাগে। যোগাসনৰ দ্বাৰাই আমাৰ যিবোৰ চেল এক্টিভ নাথাকে সেই চেলবোৰ এক্টিভ হ'ব। প্ৰণায়াম কৰিব লাগে, ওমকাৰ কৰিব লাগে আৰু যিমান পাৰোঁ আমি ধ্যান কৰিব লাগে।